আছে আদা ৰচুন ইয়াক পেষ্ট কৰা হ'ব আদা ৰচুনটো মেচিনটো চুইচটো দি পুৰা পিছা যাব লাগিব মালটো আদা ৰচুন পেষ্টটো হৈ গ'ল আৰু অলপ বাকী আছে অলপমান মিহি হ'ব লাগিব বস্তুটো বঢ়িয়াকৈ তো জিঞ্জাৰ গাৰ্লিক পেষ্টটো ৰেডি এতিয়া বনাম আমি হট গাৰ্লিক চচ চাই থাকক ভিডিঅ'টো আজি বনি আছে হট গাৰ্লিক চচ বনিব ইয়াক কেৰাহী পাতি থৈ দিছোঁ তেল দিয়া নাই তেল দিম আৰু জুইত কেৰাহী পাতি থৈ দিছোঁ চাই থাকক আজি হট গাৰ্লিক চচ কেনেকৈ বনাই আছোঁ মোটামুটি 750 ml ৰিফাইন ঢালিম ৰিফাইন 750 ml আৰু লাগিব মোটামুটি 800 ml ৰিফাইন দিছোঁ ৰিফাইনটো হ'ল আপোনাৰ চয়াবিন হয় চয়াবিন ৰিফাইন দিছোঁ ষ্টিমটো অলপ বঢ়াই দিলোঁ ৰিফাইন মোটামুটি 1 লিটাৰে দিলোঁ জলকীয়াটো বেছি আছে প্ৰায় 1 কিলো জলকীয়া আছে সেই গতিকে 1 লিটাৰ ৰিফাইনত পূৰা দিলোঁ তো আপোনালোকে সেই অনুযায়ী ৰিফাইন আমি ভাবিব তো এফালে ৰিফাইন গৰম হৈ আছে আৰু তাত গৰম হোৱাৰ লগে লগে ঢালিম মই এয়া হৈছে গাৰ্লিক এইটো হৈছে চফ গাৰ্লিক আৰু এইটো আছে জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু এইটো হ'ল চিলি পেষ্ট পূৰা 1 কিলো চিলি পেষ্ট আছে ইয়াতে চিলি পেষ্ট পূৰা 1 কিলো ইয়াক মিক্সিত বঢ়িয়াকৈ পিচি কিনে থৈ দিছোঁ তো মোটামুটি ৰিফাইন আমাৰ গৰম হৈ গৈছে দেখা পাইছে বঢ়িয়াকৈ গৰম হৈ আছে গৰমটো চাই লৈছোঁ মই ইয়াত প্ৰথমে ঢালিম জিঞ্জাৰ তাৰপিছত ঢালিম গাৰ্লিক আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈ গাৰ্লিক দিছোঁ মোটামুটি 200 গ্ৰাম আছে গাৰ্লিক জিঞ্জাৰ আছে 200 গ্ৰাম ষ্টিমটো অলপ কম কৰি দিছোঁ নহ'লে গাৰ্লিক আৰু ৰচুনটো জ্বলি যাব পাৰে জিঞ্জাৰটো মোটামুটি আৰু অলপ সময় পিছতে যেতিয়া ব্ৰাউন কালাৰ হৈ যাব তেতিয়া মই জিঞ্জাৰ গাৰ্লিক পেষ্টটো জিঞ্জাৰ গাৰ্লিক আমাৰ ব্ৰাউন কালাৰ হৈ গৈছে এতিয়া আদা ৰচুন পেষ্ট দিম জিঞ্জাৰ গাৰ্লিক পেষ্ট আদা ৰচুন পেষ্টটো দি দিলোঁ যে পূৰা একদম লাগি ধৰিব এইগতি অলপ লৰাই আছোঁ তো আদা ৰচুন পেষ্টটো ইয়াতে এই গতিকে দিওঁ যিটো হট গাৰ্লিক চচ তাৰ যিটো গাৰ্লিকৰ যিটো আৰু জিঞ্জাৰৰ যিটো ফ্লেভাৰ তো পিচি দিলে বস্তুটো আৰু যিটো কিমা আছে দুইটা এক লগত মিক্স হৈ যাব সেই গতিকে মই ইয়াত আদা ৰচুন পেষ্টটো ব্যৱহাৰ কৰিছোঁ আৰু জিঞ্জাৰ গাৰ্লিক চফো ব্যৱহাৰ কৰিছোঁ চ' চফটো আৰু পেষ্টটো লগ লাগি কিনে যিটো ফ্লেভাৰ আহিব একদম হট গাৰ্লিক চচ ৱা পেষ্ট পুরা 1 কিলো আছে স্টিমটো অলপ কমাই দিব লাগিব নহ'লে যাম চাহ জ্বালাটো ভাজিয়া লৈ লৈ কিনে ভকভকে উঠিছে এই যিটো জ্বালা দেখা পাইছে আপোনালোকে এই ভয় খাব নালাগে এইটো জ্বালা তো এইটো জ্বালাটো অলপ কম আছে অলপ মানে বহুতেই কম আছে এইটো জ্বালা সৰু চুলিও খাব পাৰিব তো সেইটো জ্বালা যিটো জ্বালা নাই তো এইটো জ্বালাটো প্ৰথমে কি কৰিছোঁ ইয়াৰ ঠাৰি যিটো ড্ৰাই ৰেড চিলি সেই ঠাৰিটো পেলাই দিছোঁ ছিঙি কিনে তাৰপিছত আপোনাৰ এই জ্বালাটো বইল কৰিছোঁ পূৰা ফুল বইল কৰি তাক মিক্সিত পিচিছোঁ পিছাৰ পিছত ইয়াক এনেকৈ ৰিফাইন আদা ৰচুন দি কিনে এটা গাৰ্লিক চচ বনাম যিটোক আমি কোৱা হয় হট গাৰ্লিক চচ বুলি এই হট গাৰ্লিক চচটো ব্যৱহাৰ হ'ব আপোনাৰ ৰবতে মই দেখাই দিছোঁ বনাই থোৱা আছে এইটো হ'ল হট গাৰ্লিক চচ তো সেইটো চচে ইয়াত বনি কিনে এনেকুৱা দেখা হ'ব আৰু আপুনিও খাব পাৰিব একদম স্পাইচিলেছ তো এইটো বেবিকৰ্ণ চিলি চিকেন এইবিলাকত ব্যৱহাৰ কৰা হ'ব আৰু তো এইটো এনেকৈ লাহে লাহে এক কম ষ্টিমত মালটো হ'ব দিলোঁ অলপ টাইম লাগিব মোটামুটি আধা ঘণ্টামান সময় এক লাৰি উঠলে তাক বনাব লাগিব
মৰমত বনালে টেষ্টটো বেছি হ'ব, সোৱাদটো। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ। তো এতিয়াতে মই মছলাখিনি দি দিম। তো মছলাখিনি দিছোঁ, প্ৰথমে দিছোঁ আপোনাৰ এইটো হোৱাইট পেপাৰ। হোৱাইট পেপাৰ দিম। হোৱাইট পেপাৰ নাই দেখোন টেমাত, খতমেই হৈছে। হোৱাইট পেপাৰ একো ইয়াত ডালোঁ। এইটো দিছোঁ হোৱাইট পেপাৰ। তাৰপিছত দিম আপোনাৰ চল্টটো কমাই দিম, যিহেতু পিছত আকৌ দিয়া হয় চল্টটো। চল্ট, তাৰপিছত দিম অকণমান টেষ্টি পাউডাৰ। টেষ্টি পাউডাৰটোৰ জেগাত আপুনি এৰমেড পাউডাৰ দিব পাৰে। মই টেষ্টি পাউডাৰটো দিছোঁ। অলপমান চুগাৰ দিম টেষ্টৰ কাৰণে। আৰু অলপ ব্লেক পেপাৰো দিম। ব্লেক পেপাৰ এইটো গোটা ব্লেক পেপাৰ, আৰু অলপমান পিচাও আছে, ৰোষ্ট কৰা আছে তাত। এইখিনি মছলা দিলোঁ। আৰু ইয়াৰ যিটো স্পাইচি, সেই স্পাইচিটো অনুযায়ী ইয়াত মই অকণমান টমেট' কেচাপ ব্যৱহাৰ কৰিম। টমেট' কেচাপটো ব্যৱহাৰ কৰোঁ মই কিষান টমেট' চচ। দেখাই আছোঁ আপোনালোকক কিষান টমেট' চচ। এইটো কিষান টমেট' চচ ব্যৱহাৰ কৰোঁ মই। লাগি যোৱাৰ চান্স থাকে তলত, গতিকে পূৰা লৰাই তাক পূৰা লৰাই বনাব লাগিব। এতিয়া পূৰা লৰাই বনাই আছোঁ মই। লাগি যোৱাৰ চান্স বহুত থাকে, গতিকে পূৰা কম ষ্টিমত, ইমানটো ষ্টিমত মই ইমানটো দি কিনে বনাই আছোঁ। লাহে ওপৰত উঠি আহিব ধৰিব, তেতিয়া আপুনি গম পাব যে চচটো লাহে লাহে হ'বলৈ ধৰিছে। তো চচটো বনাই থকাৰ মাজতে আহিছে এটা অৰ্ডাৰ, সেইটো হ'ল আমেৰিকান কৰ্ণ চল্ট এণ্ড পেপাৰ। তো আমেৰিকান কৰ্ণ চল্ট এণ্ড পেপাৰ বনাই আছোঁ, চাই থাকক। ৱাও, তো ইফালে মোটামুটি হট গাৰ্লিক চচ আমাৰ হ'বৰ সময় হৈছে। আৰু চাইছি না তেলটোৰ ওপৰত বঢ়িয়াকৈ লাল কালাৰৰ তেল এটা একদম পৰি গৈছে ওপৰে। তো মোটামুটি হট গাৰ্লিক চচ আমাৰ হৈ গৈছে। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পেলাই জনাব। তলত ডেছক্ৰিপশ্যনটো মই আকৌ এবাৰ লিখি দিম। তো আজিৰ কাৰণে বাই বাই, অল দ্য বেষ্ট। মোৰ ভিডিঅ'টো চাই যিসকল নতুন আছে সেইবিলাক ছাবস্ক্ৰাইব কৰি দিব। হৈ গ'ল গাৰ্লিক চচ। মোটামুটি 35 মিনিট সময় লাগিল। যিহেতু মই অলপ কাটি বনাইছোঁ, নহ'লে বহুত লাম্বা হৈ যাব। হট গাৰ্লিক চচ আপোনালোকে এদিন বনাই খুৱাম, যদি আপোনালোকক লগ পাম। হট গাৰ্লিক চচ বনোৱাৰ কাৰণে কি বস্তু লাগে সেইখিনি মই ডেছক্ৰিপশ্যনত দি দিম। আৰু যদি ভিডিঅ'টো মোৰ চাই কিনে ভাল লাগে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই, অল দ্য বেষ্ট, থেংক ইউ।